প্ৰাঞ্জলি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আৰু আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চাবলৈ অনুৰোধ জনালোঁ। এতিয়া মই আছোঁ পথাৰৰ মাজত, অকণমান বতাহ খাবলৈ আহিছোঁ। পথাৰত ধুনীয়া সেউজীয়া পৰিৱেশ। এতিয়া মই বনামগৈ। বৰষুণো পৰিছে, এতিয়া ঘৰত যাওঁ। আজি মই বনাম লোকেল মুৰ্গীৰ মাংসৰ লগত মাটিমাহৰ দাইল। ইয়াৰ কাৰণে মই মাটিমাহৰ দাইল লৈছোঁ। দাইলখিনি মই পানীত তিয়াই থৈ দি ভালদৰে ধুই লৈছোঁ। তেতিয়া বাকলিখিনি এৰুৱাই যায় পানীত তিয়াই থৈ দিলে। আৰু লোকেল মুৰ্গীৰ মাংসখিনি মই অলপমান ফ্ৰাই কৰি লৈছোঁ আগতীয়াকৈ। পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া পেষ্ট বনাই লৈছোঁ, আলু লৈছোঁ, মান ধনিয়া লৈছোঁ, কঁঠালৰ গুটি লৈছোঁ। মই বনাবৰ বাবে ৰেডি কৰি লৈছোঁ আটাইখিনি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মাটিমাহৰ দাইলখিনি মই অলপ কুকাৰত সিজাই ল'ম, বইল কৰি ল'ম মাটিমাহৰ দাইলখিনি। কেৰাহীত মই পিঁয়াজখিনি দিলোঁ, তেলখিনি গৰম কৰি কিনে। এতিয়া মই মাংসখিনি দি দিম। লগতে মই আলুখিনিও দি দিছোঁ। আৰু কঁঠালৰ গুটিখিনিও দিছোঁ। এতিয়া অকণমান লৰাই দিম। এতিয়া দিম ইয়াত মই অকণমান হালধি। আৰু দিম মই ইয়াত নিমখ। আৰু আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিলোঁ ইয়াত। বইল কৰি লোৱা মাটিমাহৰ দাইলখিনিও দি দিছোঁ ইয়াত মই। এতিয়া ইয়াত দিম মই অকণমান কলখাৰ আৰু তেজপাত 2 খিলা দিছোঁ। এতিয়া দিম মই ইয়াত অকণমান মিট মছলা আৰু জিৰা গুড়ি দিম। আৰু মান ধনিয়াৰ পাতখিনিও দি দিম ইয়াত। এয়া মোৰ মাটিমাহৰ লগত মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। এনেকুৱাকৈ বনাই খালে বহুত টেষ্টি লাগে।